আজি মই স্বপ্নমে এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মোৰ ৰেচিপিটো হৈছে ক্ষীৰৰ ৰেচিপি। আজি মই প্ৰেছাৰ কুকাৰত কেনেদৰে ক্ষীৰ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হয়তো বহুতে জানেই, আজি মই বনাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আহকচোন মইনো কেনেকৈ প্ৰেছাৰ কুকাৰত ক্ষীৰ বনাওঁ আপোনালোকে চাব। এয়া মই ক্ষীৰ বনাবলৈ এবাটি জহা চাউল তিয়াই থৈছিলোঁ। এতিয়া মই চাউলখিনি ভালদৰে ধুই ল'লোঁ। ধুই লৈ এতিয়া প্ৰেছাৰ কুকাৰত দি দিম। আজি মই প্ৰেছাৰ কুকাৰতে বনাম কাৰণ মোৰ দেৰি হৈছে। এতিয়া লাহে লাহে চচত দি যাই থাকিবলৈ সময় নাই, সেইকাৰণে মই প্ৰেছাৰ কুকাৰত চাউলখিনি দি কেইটামান হুইচেল 3-4টামান হুইচেল মৰাই ল'ম। সেয়া মই ক্ষীৰ বনাবলৈ জহা চাউল এক বাটি তিয়াই থৈছিলোঁ। 3 ঘণ্টামান তিয়াই থৈ ভালকৈ ধুই ল'লোঁ। ধুই লৈ মই প্ৰেছাৰ কুকাৰত দি দিছোঁ। প্ৰেছাৰ কুকাৰত বনাম। চাউলখিনি দি এয়া আমুল তাজা 1 লিটাৰ লৈছোঁ। ইয়াৰ আমুল তাজাখিনি দি দিম। ইয়াত দি মই ভালদৰে 3-4টামান হুইচেল মৰাই চাউলখিনি সিজাই ল'ম। মই এনেকৈ ইলাচি 3টাও ফালি লৈছোঁ আৰু ইলাচি 3টা আৰু তেজপাত এখিলাও দি দিছোঁ। দি এতিয়া মই সেইখিনি হুইচেল মাৰি ল'ম। মই গেছ জ্বলাই কেৰাহী এখন পাতি বাদামকেইটা অলপ ৰোষ্ট কৰি ল'ম। বাদামকেইটা ভালদৰে ৰোষ্ট কৰি তাৰপিছত মই খুন্দি ক্ষীৰত দিম। ক্ষীৰত বাদাম দি ক্ষীৰ বনালে ক্ষীৰটো বহুত টেষ্টি হয়। আপোনালোকে বাৰু বাদাম দি বনাইনে? নাই বনোৱা যদি বনাই চাবচোন, খুব টেষ্ট হয়। মই আগত বাদামকেইটা এনেদৰে অলপ ৰোষ্ট কৰি তাৰপিছত খুন্দি অলপ সৰু সৰুকৈ ভাঙি লৈ তাৰপিছতহে ক্ষীৰত দি দিম। এয়া মই অলপ ইয়াত আমুল স্প্ৰে লৈ লৈছোঁ। আমুল স্প্ৰেখিনি আৰু অলপ আমুল তাজা দি এইখিনি মিলাই ল'ম ভালদৰে। মিলাই পিটি ক্ষীৰখিনি ঢালি দিম। মই এতিয়া সুদা গাখীৰখিনি ইয়াত দিম, মিহলি কৰি ল'লোঁ। আজি মই কনডেন্স মিল্ক দিয়া নাই, পাউডাৰ গাখীৰে দিছোঁ। কেতিয়াবা কনডেন্স মিল্ক দিওঁ, দেখাম আপোনালোকক। কনডেন্স মিল্ক দিলেও খাবলৈ ভাল লাগে, পাউডাৰ গাখীৰ দি বনালেও খাবলৈ ক্ষীৰটো খুব টেষ্টিয়ে হয়। আৰু মই বাদামখিনি যে কেৰাহীখনত ৰোষ্ট কৰি লৈছিলোঁ, লৈ তাৰপিছত বাকলিখিনি গুচাই এয়া এনেদৰে সৰুকৈ ভাঙি ল'লোঁ। আৰু এইফালে এয়া মই কিচমিচ, এলমণ্ড আৰু অলপ মোৰ ওচৰত নাৰিকল আছিলে, নাৰিকলখিনি গোটেইখিনি এতিয়া ক্ষীৰখিনিত মই দি দিম। এতিয়া মই এয়া গাখীৰখিনি ইয়াত ঢালি দিলোঁ। তাৰপাছত এয়া বাদাম মই ইয়াত আৰু অলপ আমুল তাজা দি দিম। চাউল লৈছিলোঁ এবাটি, কিন্তু গাখীৰ মই আমুল তাজা এয়া মই 2 লিটাৰ আমুল তাজা দি দিছোঁ আৰু অলপ আমুল স্প্ৰে দি দিছোঁ। কাৰণ ক্ষীৰত চাউলটো কম আৰু গাখীৰটো যিমান বেছি দিয়া হয় ক্ষীৰটো সিমান টেষ্টি হয়। গাখীৰে ক্ষীৰটো বেছি টেষ্টি কৰে। সেইটো কাৰণে এনেদৰে মই এতিয়া ভালদৰে লৰাই থাকিম। গেছটো একদম ল' ফ্লেমত ৰাখি ভালদৰে লৰাই ডাঠ হ'বলৈ দিম। অলপ লৰোৱাৰ পাছত তাৰপাছত মই চেনিখিনিও দি দিম। এতিয়া মই এই বাতিটোৰে 1 বাতিৰ পৰা ফুলকৈ দিয়া নাই, বাতিটো আধাতকৈ অলপ বেছি চেনি দিছোঁ। এতিয়া চেনিখিনি ইয়াত দি দিম। মিঠাটো আপোনাৰ নিজৰ সোৱাদ অনুসৰি দিব, আপুনি যিমানটো মিঠা খায় সিমানটো। মই অলপ কম মিঠা খাওঁ আৰু আলহী মাতিছোঁ, তেওঁলোকেও কম মিঠা খায়। সেইটো কাৰণে মই অলপ চেনিৰ পৰিমাণটো কমাই দিছোঁ। চেনি দি আপোনালোকে গুড়ো দিব পাৰে, গুড় দিলেও খুব ভাল হয়। আজি মোৰ ওচৰত গুড় নাই কাৰণে মই নিদিলোঁ। দোকান গ'লোঁ কিন্তু আনিবলৈ পাহৰি গ'লোঁ। হাজবেণ্ডে ক'লে কি আছিলে লিষ্টখন বনাই লোৱা, মই বনাই নল'লোঁ। পিছত বজাৰ কৰিব গৈ পাহৰি গ'লোঁ। এতিয়া ক্ষীৰ বনোৱা সময়তহে মনত পৰিছে। আপোনালোকক
গুড় থাকিলে গুড় দি দিবচোন গুড়টো দিলে কালাৰটো ধুনীয়া হয় খাবলৈ খুব ভাল হয় এক্সট্ৰা টেষ্ট এটা আহে কিন্তু মই আজি চেনি দিয়ে বনাইছোঁ আৰু চেনিটো কমাই দিছোঁ কাৰণ আমুল স্প্ৰে দিছোঁ আমুল স্প্ৰেটো অলপ মিঠাই হয় সেইকাৰণে এতিয়া মই এনেদৰে দি লৰাই থাকিম মিডিয়াম ফ্লেমত দি লৰাই ভালদৰে ডাঠ হ'বলৈ দিম তাৰপিছত আপোনালোকক দেখাই আছোঁ মই সেইখিনি এনেদৰে লৰাই সিজাই লৈছোঁ লাহে লাহে ল' ফ্লেমত দি লাহে লাহে এনেকৈ দি উতল আহিলে খাবলৈ সেইটো খুব টেষ্টি হয় ভাল লাগে সেইকাৰণে লাহে লাহে গাখীৰ দি লৰাই আছোঁ প্ৰেছাৰ কুকাৰ অতি সহজতে বনাব পাৰি খালি পাছত চাউলখিনিতো সিজাই লোৱা হয় পাছত খালি গাখীৰখিনি দিয়ে অলপ লৰাই থাকিব লাগে কাৰণ লৰাই নাথাকিলে ভয় লাগে ধৰি যাব বুলি সেইটো কাৰণে অলপ লৰাই আছোঁ আৰু এইফালে বেলেগ কামো কৰি আছোঁ এয়া দেখিছেনে গাখীৰখিনি উতলিছে উতলি আছে উতলি অলপ ডাঠ হৈ আহিছে সেই হৈ এনেকুৱাতে এতিয়া মই ইমানডোখৰমান বাটাৰ দি দিম বাটাৰ দি দিছোঁ বাটাৰ দিলে খাবলৈ খুব টেষ্ট হয় সেইখিনি আপোনালোকে ক্ষীৰত বাটাৰ দিয়েনে বাৰু কমেণ্ট কৰি জনাবচোন আৰু যিসকলে নিদিয়ে তেওঁলোকে দি চাবচোন ক্ষীৰত বাটাৰকণ দিলে খাবলৈ খুব টেষ্ট হয় আৰু এতিয়া মই এনেদৰে অলপ লৰাই গেছটো বন্ধ কৰি দিম কাৰণ ক্ষীৰটো মই বেছি ডাঠো নকৰোঁ বেছি পনীয়াও নকৰোঁ এয়া মই এনেকুৱা জোখত হৈ গৈছে কাৰণ এতিয়া অফ কৰি থ'ম এয়া অফ কৰি দিলোঁ কাৰণ ঠাণ্ডা হ'লে ক্ষীৰখিনি আৰু অলপ ডাঠ হ'ব তেতিয়া মই ইমানটোতে অফ কৰি দিম তাৰপিছত আপোনালোকক পৰিৱেশন কৰি দেখাই আছোঁ এয়া মই ক্ষীৰখিনি এতিয়া আপোনালোকৰ আগত পৰিৱেশন কৰি দেখাইছোঁ এতিয়া ইয়াত আৰু অলপ কাটি থোৱা এলমণ্ডখিনি দি দিছোঁ এনেদৰে মোৰ দৰে আপোনালোকেও বনাই খাই চাবচোন খাই কমেণ্ট কৰি জনাব চবেই জানেই ক্ষীৰ চবেই বনায় কিন্তু মোৰ দৰে এনেকৈ প্ৰেছাৰ কুকাৰত বনাই চাব আৰু বাটাৰ দিব বাটাৰ দি খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো চবেই জানেই ক্ষীৰ মই বনাইছিলোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে